মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছিল, জীৱনলৈ কেতিয়াও একো বিঘিনি নাহক। এই প্ৰাৰ্থনা কৰাৰ সলনি আহা আমি এই প্ৰাৰ্থনা কৰোঁ যে জীৱনলৈ অহা সকলো বিঘিনিৰ সতে যেন সাহসেৰে মুখামুখি হ'ব পাৰোঁ। ছাত্ৰ-ছাত্ৰীসকল, বৰ্তমান কৰোনা মহামাৰীয়ে সৃষ্টি কৰা যি প্ৰতিকূল পৰিস্থিতি, তাৰ বাবে তোমালোকৰ বিদ্যালয়ৰ পাঠদান বন্ধ হৈ আছে। অনলাইন পাঠদান দিয়া হৈছে যদিও তাৰ পৰাও হয়তো বহুতো ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন অসুবিধাৰ বাবে পাঠ গ্ৰহণ কৰিব পৰা নাই আৰু কিছু সংখ্যকে গ্ৰহণ কৰিব পাৰিছে যদিও 100% সফল হ'ব পৰা নাই। এনে পৰিস্থিতি আমি যদি সাহসেৰে মুখামুখি হওঁ তেনেহ'লে আমি অতি সহজতে এই পৰিস্থিতি অতিক্ৰম কৰিব পাৰিম। আমি আশা কৰিম এই বেয়া দিনবোৰ যাতে অন্ত হওক, ভাল দিন আহক আৰু সেই ভাল দিন অহালৈকে যাতে আমি পিছ পৰি নৰওঁ, তাৰ বাবে এতিয়াৰ পৰাই আমি নিজৰ কৰণীয়খিনি কৰি থাকিব লাগিব। আশা কৰিম তোমালোকেও যাতে সময়ৰ অপব্যৱহাৰ নকৰি ঘৰতে ভালদৰে পঢ়া শুনা কৰি থাকা। এতিয়া আমি আমাৰ পাঠৰ মাজলৈ আহিছোঁ। তোমালোকে জানাই নিশ্চয় যে আমি নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ পাঠটো আগৰ ভিডিঅ'টোত আলোচনা কৰিছিলোঁ। আজি তাৰে যিটো ধৰ্ম আৰু সমাজ সংস্কাৰ আন্দোলন বুলি যিটো পাৰ্ট আছে সেই বিষয়ে আলোচনা কৰিম। আগৰ যিটো ভিডিঅ' তাতে আমি ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ মানেনো কি আৰু ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ কাৰকসমূহ কি কি, তাৰ দুটা কাৰক, পাশ্চাত্য শিক্ষাৰ প্ৰভাৱ আৰু লগতে যাতায়াতৰ উন্নতি, এই দুটাৰ বিষয়ে আলোচনা কৰিলোঁ। তোমালোকে যদি ভিডিঅ'টো চোৱা নাই তেনেহ'লে চাবা। আৰু আজিৰ ভিডিঅ'টোত আমি ধৰ্ম আৰু সমাজ সংস্কাৰ আন্দোলনে কেনেদৰে ভাৰতীয় জাতীয়তাবাদৰ ভাৱধাৰাক উন্মেষ কৰিছিল সেই কথা আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু যদিহে ভিডিঅ'টো চাই ভাল পোৱা তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যেতিয়া ইংৰাজে আমাৰ ভাৰতত খোপনি পুতি নিজৰ প্ৰভুত্ব বিস্তাৰ কৰিলে, তাৰ ফলত আমাৰ ভাৰতীয়সকলে নিজে অনুধাৱন কৰিব পাৰিলে যে তেওঁলোক অন্যায় আৰু শোষণৰ বলি হৈছে, তেতিয়াই তেওঁলোকৰ মনত ভাৰতীয় জাতীয়তাবাদ, যিটো জাতীয়তাবাদৰ ভাৱধাৰা, সেইটো জাগ্ৰত হ'ল আৰু বিভিন্ন ধৰণৰ কামৰ জৰিয়তে তেওঁলোকে ভাৰতৰ বিভিন্ন দেশবাসীৰ মনত সেই সচেতনতাৰ ভাৱটো জাগ্ৰত কৰিবলৈ চেষ্টা কৰিলে। ইয়াৰে এটা কাৰক হৈছে ধৰ্ম আৰু সমাজ সংস্কাৰ আন্দোলন। ধৰ্ম আৰু সমাজ সংস্কাৰ আন্দোলনৰ ভিতৰত বিভিন্ন ধৰণৰ আন্দোলন, বিভিন্ন ধৰণৰ সমাজ বা অনুষ্ঠান গঠন কৰি আমাৰ আগৰণুৱা ব্যক্তিসকলে আমাৰ দেশবাসীক ইংৰাজৰ বিপক্ষে সচেতনতাৰ ভাৱ আনিবলৈ চেষ্টা কৰিছিল। তাৰ ভিতৰত ৰাজা ৰামমোহন ৰায় আৰু ব্ৰাহ্ম সমাজ, আৰ্য সমাজ, প্ৰাৰ্থনা সমাজ, ৰামকৃষ্ণ মিছন, থিঅছফিকেল ছ'চাইটি আৰু আলিগড় আন্দোলনৰ কথা আমি ক'ব পাৰোঁ। আজিৰ ভিডিঅ'টোত আমি ৰাজা ৰামমোহন ৰায় আৰু আৰ্য সমাজে কেনেদৰে ভাৰতীয় জাতীয়তাবাদৰ ভাৱধাৰা মানুহৰ মনত উন্মেষ হোৱাত সহায় কৰিছিল সেই বিষয়ে আলোচনা কৰিম। তোমালোকে পাঠটো মন দি চাবা আৰু তোমালোকৰ পাঠৰ ২৬ নম্বৰ পৃষ্ঠাত এই পাঠটো আছে। গতিকে তোমালোকে কিতাপখন উলিয়াইও এয়া চাই ল'ব পাৰিবা। এতিয়া আমি ৰাজা ৰামমোহন ৰায় আৰু ব্ৰাহ্ম সমাজৰ বিষয়ে আলোচনা কৰিছোঁ নাহা। তোমালোকে যে কাষৰ ফটোখন দেখিছা, সেই ব্যক্তিজনেই হৈছে ৰাজা ৰামমোহন ৰায়, যিয়ে আমাৰ ভাৰতবাসীৰ মাজলৈ জাতীয় জাগৰণ কঢ়িয়াই অনা প্ৰথমগৰাকী ব্যক্তি। তেওঁ কি কৰিছিলে সেই কথা আমি জানো আহা। ভাৰতবাসীৰ মাজলৈ জাতীয় জাগৰণ কঢ়িয়াই অনা প্ৰথমগৰাকী ব্যক্তি হৈছে ৰাজা ৰামমোহন ৰায়। তেওঁ ধৰ্ম, সমাজ সংস্কাৰ, শিক্ষা, ৰাজনীতি আদি সকলো দিশতে নৱজাগৰণৰ ভাৱ কঢ়িয়াই আনি আধুনিক ভাৰত নিৰ্মাণৰ মুখ্য ভূমিকা পালন কৰিছিল। ছাত্ৰ-ছাত্ৰীসকল, এই ভিডিঅ'টোত মই যিখিনি কথা কৈ যাম তোমালোকে সেইখিনি নিজৰ বহীত লিখি ল'বা। তেতিয়া তোমালোকৰ পিছত সেই কথাখিনি আকৌ পুনৰ পঢ়িবলৈ সুবিধা হ'ব। ইয়াৰ পিছত চোৱাচোন, ১৭৯৭ খ্ৰীষ্টাব্দত ইউৰোপীয় মিছনেৰীসকলে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে শ্ৰীৰামপুৰত প্ৰথমটো ছপাখানা স্থাপন কৰিছিল। তেওঁলোকে দিগদৰ্শন আৰু সমাচাৰ দৰ্পণ নামৰ আলোচনী প্ৰকাশ কৰি হিন্দু ধৰ্মৰ প্ৰতি নিন্দাসূচক মন্তব্য প্ৰচাৰ কৰিছিল। তাৰমানে কি হ'ল যে খ্ৰীষ্টান মিছনেৰীসকলে ভাৰতত খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে আহিছিল, সেই কথা তোমালোকে জানা। আৰু তেওঁলোকে কি কৰিছিল, খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে পোনপ্ৰথমতে শ্ৰীৰামপুৰ নামৰ ঠাইটুকুৰাত এটা ছপাখানা বা ছপাশাল স্থাপন কৰিছিল, য'ত তেওঁলোকে কিতাপ ছপা কৰিছিল। আৰু তেওঁলোকে দুখন আলোচনী উলিয়াইছিল, দিগদৰ্শন
আৰু সমাচাৰ দৰ্পণ এই দুখন আলোচনীৰ জৰিয়তে তেওঁলোকে খ্ৰীষ্টান ধৰ্ম যে খুব মহান এটা ধৰ্ম এই কথা প্ৰচাৰ কৰিবলৈ গৈছিল তাৰ লগতে তেওঁলোকে হিন্দু ধৰ্মৰ প্ৰতি এটা নিন্দাসূচক মন্তব্য প্ৰচাৰ কৰিছিল যাতে হিন্দু ধৰ্মাৱলম্বী যিসকল লোক আছে সেই সকল লোকে আহি খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰে সেই কথাটোত ৰাজা ৰামমোহন ৰায়ে তীব্ৰ প্ৰতিবাদ কৰিছিলে আৰু তেওঁ কি কৰিছিলে যে তাৰ সেই খ্ৰীষ্টান মিছনাৰীসকলক সেই উচিত প্ৰত্যুত্তৰ দিবৰ বাবে ব্ৰাহ্মণ সেৱধি আৰু ব্ৰাহ্মণ মিছনাৰী সংবাদ নামৰ দুখন হাতে লিখা পুস্তিকা প্ৰকাশ কৰিছিলে ইয়াৰ উপৰিও তেওঁ হিন্দু ধৰ্মৰ নিকা ভাৱমূৰ্তি প্ৰকাশৰ উদ্দেশ্যে 1815 চনত কি কৰিছিলে কলিকতাত আত্মীয় সভা নামৰ এটা অনুষ্ঠান স্থাপন কৰিছিলে তেওঁ আমাৰ ভাৰতীয় সকলৰ মাজত এই কথাটো প্ৰকাশ কৰিব বিচাৰিছিলে যে হিন্দু ধৰ্মৰ যিখিনি খ্ৰীষ্টান মিছনাৰীসকলে যিখিনি হিন্দু ধৰ্মৰ নিন্দাসূচক মন্তব্য দিছিলে সেই কথাখিনি যাতে আমাৰ ভাৰতীয়ৰ মনত নাইকিয়া কৰিব পাৰে সেই কাৰণে কি কৰিছিলে হিন্দু ধৰ্মৰ যিটো নিকা ভাৱমূৰ্তি সেইটো প্ৰকাশৰ উদ্দেশ্যে 1815 চনত কলিকতাত আত্মীয় সভা নামৰ এটা অনুষ্ঠান স্থাপন কৰিছিল ইয়াৰ পিছত 1828 চনত ব্ৰাহ্ম সভা নামৰ আন এটা অনুষ্ঠান স্থাপন কৰিছিল যি পিছলৈ ব্ৰাহ্ম সমাজ নামেৰে বিখ্যাত হৈ পৰে তেনেহলে তোমালোকৰ এটা প্ৰশ্ন হ'ব পাৰে যে ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাতা কোন এটা কি লিখিব লাগিব ৰাজা ৰামমোহন ৰায় আৰু কোন চনত ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা হৈছিল এনেকৈ যদি সোধা হয় তেতিয়া লিখিব লাগিব কি 1828 চনত ইয়াৰ পিছত তেওঁ কৈছিল যে বহু দেৱ-দেৱীৰ পূজা যি হিন্দু ধৰ্মত প্ৰচলিত আছিল সেয়া অপ্ৰয়োজনীয় আৰু মূৰ্তি পূজাৰ অসাৰতাৰ বিষয়েও তেওঁ হিন্দু সমাজক বুজাইছিল তেওঁ বিশ্বাস কৰিছিল যে ঈশ্বৰ এজন আৰু ঈশ্বৰৰ কোনো ৰূপ বা আকাৰ নাই গম পাইছানে ইয়াৰ পিছত ৰাজা ৰামমোহন ৰায়ে বাল্য বিবাহ পৰ্দা প্ৰথা বহু বিবাহ আদিৰ তীব্ৰ বিৰোধিতা কৰিছিল আৰু বিধৱা বিবাহ আৰু অসবৰ্ণ বিবাহক স্বাভাৱিকভাৱে সামাজিকভাৱে স্বীকৃতি দিয়াইছিল এতিয়া তোমালোকে জানানে বাৰু বাল্য বিবাহ মানে কি এই যে সৰু ল'ৰা ছোৱালীবিলাক সৰু হৈ থাকোঁতে যি বিয়া কৰোৱাৰ এটা নিয়ম আছিল আমাৰ আগৰ দিনত ইয়াৰ লগতে পৰ্দা প্ৰথা যিবিলাক আমাৰ আগৰ দিনৰ নিয়ম আছিল যে আমাৰ মহিলাসকলে পৰ্দাৰ মানে বাহিৰলৈ ওলাই কথা পাতিব নোৱাৰিছিল এনেকুৱা ধৰণৰ কিছু কিছু ঠাইত মানে প্ৰথা আছিল বা নিয়ম আছিল লগতে বহু বিবাহ যে এজন ব্যক্তিয়ে বহুত গৰাকীক বিয়া পাতে এনেকুৱা ধৰণৰ যিখিনি নিয়ম আছিল সেই নিয়মৰ তীব্ৰ বিৰোধিতা কৰিছিল ৰাজা ৰামমোহন ৰায়ে আৰু লগতে বিধৱা বিবাহ আৰু অসবৰ্ণ বিবাহক তেওঁ সামাজিকভাৱে স্বীকৃতি দিয়াইছিল ইয়াৰ পিছত আমাৰ ভাৰতবৰ্ষত এটা খুব বেয়া প্ৰথা আগতে প্ৰচলিত আছিল সেইটো হৈছে সতীদাহ প্ৰথা এই সতীদাহ প্ৰথা মানে তোমালোকে কি জানানে যে যেতিয়া এজন ব্যক্তিৰ মৃত্যু হয় তেতিয়া সেই ব্যক্তিজনৰ লগতে তেওঁৰ পত্নীকো জীৱন্তভাৱে জুইত জাহ দি দিয়া হয় আৰু জীৱন্তভাৱে তেওঁ মৃত্যুক আঁকোৱালি ল'ব লগা হয় অৰ্থাৎ তেওঁ জ্বলাই দিয়া হয় স্বামীৰ যি মৃতদেহৰ লগতে চিতাত এই পত্নীকো উঠাই জীৱন্তে জ্বলাই দিয়া হয় এনেকুৱা ধৰণৰ সতীদাহ প্ৰথা আমাৰ ভাৰতবৰ্ষত পুৰণি দিনত প্ৰচলিত হৈ আছিল এই প্ৰথাৰ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ ক্ষেত্ৰত ৰাজা ৰামমোহন ৰায়ে বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছিল তেওঁৰ যিজন আমাৰ ভাৰতত তেতিয়া ইংলেণ্ডৰ গভৰ্ণৰ জেনেৰেল আছিল সেই গভৰ্ণৰ জেনেৰেল উইলিয়াম বেণ্টিংকক পূৰ্ণ সহযোগ আগবঢ়াইছিল যাতে এই আইনী প্ৰক্ৰিয়াৰে এই প্ৰথাটো এই বেয়া প্ৰথাটো যাতে বিলুপ্তি ঘটাব পাৰে আৰু তেওঁৰ সেই বলিষ্ঠ ভূমিকা গ্ৰহণ কৰাৰ ফলতেই গভৰ্ণৰ জেনেৰেল উইলিয়াম বেণ্টিংকে এই সতীদাহ প্ৰথাটো আইনী প্ৰক্ৰিয়াৰে বিলুপ্তি ঘটাবলৈ সক্ষম হৈছিল এই কথাটো এটা গুৰুত্বপূৰ্ণ কথা তোমালোকে মনত ৰাখিবা প্ৰশ্ন হ'ব পাৰে যে ভাৰতবৰ্ষত প্ৰচলিত সতীদাহ প্ৰথা কোনজন গভৰ্ণৰ জেনেৰেলৰ দিনত আইনীভাৱে নাইকিয়া কৰিবলৈ সক্ষম হৈছিল তেতিয়া কি লিখিব লাগিব গভৰ্ণৰ জেনেৰেল উইলিয়াম বেণ্টিং আৰু তাত আমাৰ ভাৰতবৰ্ষৰ ৰাজা ৰামমোহন ৰায়ে যথেষ্ট সহায় কৰিছিল ইয়াৰ পিছত ৰাজা ৰামমোহন ৰায়ে স্ত্ৰী শিক্ষাৰ বিস্তাৰত মনোযোগ দিয়াৰ লগতে নাৰীসকলক সম্পত্তিৰ অধিকাৰ দিবলৈ দেহেকেহে খাটিছিল অৰ্থাৎ কি তেতিয়া যেতিয়া পুৰণি দিন আছিলে তেতিয়া আমাৰ মহিলাসকল নাৰীসকলক শিক্ষা দিয়াৰ ব্যৱস্থাটো নাছিল
এই ৰাজা ৰামমোহন ৰায় আৰু তেওঁ সৃষ্টি কৰা ব্ৰাহ্ম সমাজে এই ক্ষেত্ৰত মনোযোগ দিছিল যে আমাৰ তিৰোতাসকলক মানে নাৰীসকলক বা স্ত্ৰীসকলক শিক্ষা দিব লাগে আৰু নাৰীসকলক সম্পত্তিৰ অধিকাৰ দিবলৈ তেওঁ চেষ্টা কৰিছিল। ইয়াৰ পিছত তেওঁ আমাৰ শিক্ষা বিস্তাৰৰ বাবে ভাৰতবৰ্ষত পশ্চিমীয়া শিক্ষা বিস্তাৰৰ বাবে 1817 চনত কলিকতাত হিন্দু কলেজ প্ৰতিষ্ঠা কৰিছিল, যি পিছলৈ প্ৰেছিডেন্সি কলেজ নামেৰে বিখ্যাত হৈ পৰে। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে গম পালা যে যিজন ৰাজা ৰামমোহন ৰায় আৰু ব্ৰাহ্ম সমাজ তেওঁলোকে কিদৰে ভাৰতবৰ্ষত জাতীয়তাবাদৰ ভাৱধাৰাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল। ইয়াৰ পিছত আৰ্য সমাজৰ বিষয়ে আমি জানোচোন আহা, সেই একেই ব্ৰাহ্ম সমাজৰ দৰেই আৰ্য সমাজ স্থাপন কৰিছিলে স্বামী দয়ানন্দ সৰস্বতীয়ে আৰু তেওঁ পঞ্জাৱত আৰ্য সমাজ 1875 চনত প্ৰতিষ্ঠা কৰিছিল। তোমালোকে কাষত যে এই চিত্ৰটো ছবিখন দেখিছা সেই ব্যক্তিজনেই হৈছে স্বামী দয়ানন্দ সৰস্বতী। আৰ্য সমাজেও দেৱ দেৱী মূৰ্তি পূজা অসাৰ বুলি প্ৰচাৰ কৰি এক ঈশ্বৰক বিশ্বাস কৰিছিল। ইয়াৰ লগতে বাল্য বিবাহ, জাতিভেদ, বহু বিবাহক সামাজিক ব্যাধি বুলি তেওঁলোকে প্ৰচাৰ কৰি বিধৱা বিবাহ, স্ত্ৰী শিক্ষা বিস্তাৰৰ বাবে আগভাগ লৈছিল। অৰ্থাৎ তেওঁলোকে ব্ৰাহ্ম সমাজৰ দৰে আৰ্য সমাজেও এইখিনি কথা আগভাগ লৈছিল। ইয়াৰ পিছত আৰ্য সমাজে ধৰ্মান্তকৰণ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। ধৰ্মান্তকৰণ মানে কি তোমালোকে জানানে? যে এটা ধৰ্মৰ পৰা আন এটা ধৰ্মলৈ গতি কৰা প্ৰথাটোৱে হৈছে ধৰ্মান্তৰকৰণ। এতিয়া হিন্দু ধৰ্মত আগতে অহিন্দু লোকক হিন্দু ধৰ্মত দীক্ষা দিয়াৰ কোনো প্ৰথা বা নিয়ম নাছিল। স্বামী দয়ানন্দই প্ৰথম ধৰ্মান্তকৰণ ব্যৱস্থাটো প্ৰৱৰ্তন কৰি আন ধৰ্মীয় লোকক ইচ্ছানুসাৰে হিন্দু ধৰ্ম গ্ৰহণত অনুমতি দিছিল। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে ৰাজা ৰামমোহন ৰায় আৰু ব্ৰাহ্ম সমাজ আৰু আৰ্য সমাজৰ বিষয়ে গম পালা। ইয়াৰ পিছত আমি প্ৰাৰ্থনা সমাজৰ বিষয়ে জানোচোন আহা। প্ৰাৰ্থনা সমাজেও আমাৰ ভাৰতীয়ৰ মনত জাতীয়তাবাদৰ ভাৱধাৰা সূচনা কৰাত যথেষ্ট পৰিমাণে আগভাগ লৈছিল। কেশৱ চন্দ্ৰ সেন নামৰ ব্যক্তিজনে মহাৰাষ্ট্ৰত 1867 চনত প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠাৰে সংস্কাৰ আন্দোলনৰ সূচনা কৰিছিল। সমগ্ৰ দক্ষিণ ভাৰতত এই অনুষ্ঠানে সংস্কাৰমুখী আন্দোলনৰ সৃষ্টি কৰিছিল। গতিকে আন কেইখন সমাজৰ দৰেই প্ৰাৰ্থনা সমাজেও আমাৰ ভাৰতবৰ্ষত যিখন মহাৰাষ্ট্ৰত সৃষ্টি হৈছিল সেই দক্ষিণ ভাৰতৰ আমাৰ ভাৰতবাসীৰ মাজত যাতে সংস্কাৰমুখী আলোড়নৰ সৃষ্টি কৰিছিল। আৰু এই প্ৰাৰ্থনা সমাজৰ মূল নেতৃত্ব গ্ৰহণ কৰিছিল জাষ্টিছ মহাদেৱ গোবিন্দ ৰানাডেৰ চেষ্টাত বিধৱা বিবাহ সংস্থা আৰু দাক্ষিণাত্য শিক্ষা সমাজ নামৰ দুটা বিখ্যাত অনুষ্ঠান গঢ়ি উঠিছিল। গতিকে প্ৰাৰ্থনা সমাজে কি কৰিছিল? প্ৰাৰ্থনা সমাজে যি লৈছিল গোবিন্দ ৰানাডে যি মূল নেতৃত্ব লৈছিল, তেওঁলোকে কি কৰিছিল? বিধৱা বিবাহ সংস্থা আৰু দাক্ষিণাত্য শিক্ষা সমাজ এই দুটা অনুষ্ঠান তেওঁলোকে গঢ়ি তুলিছিল। আৰু বিধৱা বিবাহ সংস্থাৰ জৰিয়তে তেওঁলোকে কি কৰিছিল? বিধৱা বিবাহৰ প্ৰতি উৎসাহ যোগাইছিল আৰু লগতে অনাদিত যিখিনি বিধৱা আছে তেওঁলোকক আৰ্থিক সংস্থাপনৰ বাবে কুটিৰ শিল্প অনুষ্ঠান গঠন কৰিছিল। ইয়াৰ পিছত তেওঁলোকে যিটো দ্বিতীয় অনুষ্ঠান গঢ়ি তুলিছিল দাক্ষিণাত্য শিক্ষা সমাজ, সেই শিক্ষা সমাজে অনাথ শিশুক শিক্ষাদান কৰাৰ লগতে তেওঁলোকৰ লালন পালনৰ কাৰণে বিভিন্ন ঠাইত আশ্ৰম স্থাপন কৰিছিল। ইয়াৰোপৰি যি নিৰক্ষৰ লোক আছে, যি পঢ়া শুনা নকৰা লোক আছে, নিৰক্ষৰ লোক আৰু অনুন্নত জাতি যিসকল আছে, অনুন্নত জাতি এইসকলক শিক্ষা দিবৰ বাবে নৈশ বিদ্যালয় অৰ্থাৎ ৰাতি যিখিনি বিদ্যালয় খোলে ৰাতি সেইখিনি বিদ্যালয়ত শিক্ষাদান কৰে, এনেকুৱা ধৰণৰ নৈশ বিদ্যালয় স্থাপন কৰিছিল। গতিকে প্ৰাৰ্থনা সমাজেও আমাৰ যি জাতীয়তা ভাৱধাৰা সৃষ্টি কৰাত, ভাৰতবাসীৰ মনত জাতীয়তাবোধৰ সৃষ্টি কৰাত যথেষ্ট পৰিমাণে সঁহাৰি আগবঢ়াইছিল। গতিকে ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠত আমি ব্ৰাহ্ম সমাজ, আৰ্য সমাজ আৰু প্ৰাৰ্থনা সমাজৰ বিষয়ে আলোচনা কৰিলোঁ। এতিয়া মই তোমালোকক ইতিমধ্যে আলোচনা কৰা বিষয়কেইটাৰ ওপৰত ভিত্তি কৰি কেইটামান হোমৱৰ্ক দিছোঁ। তোমালোকে সেইকেইটা নিজৰ উত্তৰ বহীত লিখিবাচোন। তোমালোকে যদি ভিডিঅ'টো ভালদৰে চোৱা তেনেহ'লে এই প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকে কৰিব পাৰিবাই। প্ৰথম প্ৰশ্নটো চোৱা, ভাৰতত পোনপ্ৰথমে ছপাশাল কেতিয়া আৰু ক'ত স্থাপন কৰিছিল? তাৰপিছত আছে কলিকতাৰ প্ৰেছিডেন্সি কলেজ প্ৰথমে কি নামেৰে আৰু ক'ত প্ৰতিষ্ঠা হৈছিল?
তৃতীয়টো প্ৰশ্ন দিছো কোনজন গভৰ্ণৰ জেনেৰেলৰ দিনত ভাৰতবৰ্ষত প্ৰচলিত সতীদাহ প্ৰথা সম্পূৰ্ণৰূপে বন্ধ হৈছিল ইয়াৰ পিছত আৰ্য সমাজ কোনে কেতিয়া আৰু ক'ত প্ৰতিষ্ঠা কৰিছিল এইকেইটা প্ৰশ্নৰ উত্তৰ তোমালোকে নিজৰ টুকা বহিত লিখিবাচোন আৰু যদি কিবা অসুবিধা পোৱা তেনেহলে মোক তোমালোকে সুধিব পাৰিবা কমেন্ট সেকশনত গৈ সুধিব পাৰিবা মই যিমান পাৰো সিমান তোমালোকক সহায় কৰিবলৈ চেষ্টা কৰিম তোমালোকে ইমান সময়ে ভিডিওটো ধৈৰ্য ধৰি চাই থকাৰ বাবে তোমালোকক ধন্যবাদ জনাইছো আৰু তোমালোক ভালে থাকা সুস্থ হৈ থাকা আৰু লগতে পঢ়া শুনা কৰি থাকা এয়াই কামনা কৰিছো ধন্যবাদ